হৰে কৃষ্ণ সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণৰ আমাৰ জীৱনত এটা বিশেষ প্ৰভাৱ পৰে। এতিয়া কেইদিনমান আগত চন্দ্ৰগ্ৰহণ শেষ হৈছে আৰু আগন্তুক দিনত সূৰ্যগ্ৰহণ আহিব। এই সূৰ্যগ্ৰহণ সৰ্বপিতৃ অমাৱস্যা দিনত পৰিছে আৰু তাৰ পাছতে আৰম্ভ হ'ব শাৰদীয় নৱৰাত্ৰি। এই পৰিস্থিতিত সূৰ্যগ্ৰহণ কেতিয়া লাগিব? ভাৰতত ইয়াৰ প্ৰভাৱ কি হ'ব? উত্তক কতমান থাকিব? এই সকলো বিষয় আমি আজিৰ বিশেষ ভিডিঅ'ত আলোচনা কৰিম। এইবাৰ বছৰৰ অন্তিম সূৰ্যগ্ৰহণ 21 ছেপ্টেম্বৰ 2025 দেওবাৰ দিনত লাগিব। এই দিনে সৰ্বপিতৃ অমাৱস্যা হ'ব, যাক আহিন মাহৰ 10 অমাৱস্যাও কোৱা হয়। সূৰ্যগ্ৰহণ পৃথিৱীত পঠিয়াই দিব নোৱাৰে। সূৰ্যগ্ৰহণৰ ধৰ্মীয় আৰু আধ্যাত্মিক দুয়োটা গুৰুত্ব আছে। আমাৰ ধৰ্মগ্ৰন্থত বৰ্ণনা আছে যে অসুৰ চৰভানু, যাক পাছত ভগৱান বিষ্ণুৱে চক্ৰৰে বিভাজন কৰি ৰাহু কেতু ৰূপে জনা যায়, তেওঁৰ লীলাৰ ফলতে সূৰ্যগ্ৰহণ হয়। ঋগ্বেদত আছে যে চৰভানুৱে সূৰ্যক ত্যাগ কৰিছিল আৰু অন্ধকাৰ আহিছিল। তাৰ পাছত ঋষি অতৰিয়ে নিজৰ মন্ত্ৰ শক্তিৰে সূৰ্যক পুনৰ প্ৰকট কৰিছিল। মহৰ্ষি অতৰি ব্ৰহ্মাৰ মানস পুত্ৰ আৰু বিখ্যাত খগোলশাস্ত্ৰী আছিল। জ্যোতিষশাস্ত্ৰ অনুসৰি গ্ৰহণৰ সময়ত ৰাহু কেতুৰ নকাৰাত্মক প্ৰভাৱ পৃথিৱীত পৰে। সেয়েহে সূৰ্যগ্ৰহণ হওক বা চন্দ্ৰগ্ৰহণ হওক, এই সময়ত ভগৱানৰ নাম জপ কীৰ্তন কথা শ্ৰৱণ কৰাটো উত্তম বুলি ধাৰণা আছে। এইবাৰ 2025 চনত অন্তিম সূৰ্যগ্ৰহণ 21 ছেপ্টেম্বৰ তাৰিখে লাগিব, অৰ্থাৎ সৰ্বপিতৃ অমাৱস্যাৰ দিনত এই আংশিক সূৰ্যগ্ৰহণ হ'ব। ভাৰততে সূৰ্যগ্ৰহণ দেখা নাপাব, কিয়নো ই ভাৰতীয় সময়ৰ মাজৰাতি লাগিব। ভাৰতীয় সময় অনুসৰি সূৰ্যগ্ৰহণ আৰম্ভ হ'ব 10:59 অন্ত হ'ব মাজৰাতি 3:23। সেয়েহে প্ৰায় 4 ঘণ্টাৰ সময় থাকিব, কিন্তু এইটো ৰাতিৰ সময়। সেয়ে ভাৰতত ইয়াৰ প্ৰভাৱ বা সূতক কালগণ্য নহ'ব। অৰ্থাৎ ভাৰতত এইবাৰ কোনো সূতকৰ নিয়ম মানিব নালাগে। কিন্তু যি সমস্ত স্থানত এই সূৰ্যগ্ৰহণ দেখা যাব, নিউজিলেণ্ড, ফিজি, অষ্ট্ৰেলিয়া, আণ্টাৰ্কটিকা, প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ আদি অঞ্চলত তাত সূতক পালন কৰিব লাগিব। অষ্ট্ৰেলিয়াৰ ছিডনীত সূৰ্যগ্ৰহণ লাগিব 22 ছেপ্টেম্বৰ 2025 পুৱা 5:45 আৰু 5:50 পৰ্যন্ত থাকিব। সূতক আৰম্ভ হ'ব 21 ছেপ্টেম্বৰ সন্ধিয়া 5:51 আৰু শেষ হ'ব 22 ছেপ্টেম্বৰ পুৱা 5:50। নিউজিলেণ্ডত সূৰ্যগ্ৰহণ আৰম্ভ হ'ব 22 ছেপ্টেম্বৰ পুৱা 6:11 আৰু 8:04। সূতক আৰম্ভ হ'ব 21 ছেপ্টেম্বৰ সন্ধিয়া 6:16 আৰু শেষ হ'ব 22 ছেপ্টেম্বৰ পুৱা 8:04। এই সূৰ্যগ্ৰহণ কন্যা ৰাশি আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰত লাগিব আৰু ইয়াৰ মুঠ কাল 4 ঘণ্টা 24 মিনিট। যদিও ভাৰতত সূতকৰ কোনো প্ৰভাৱ নাথাকিলেও গৰ্ভৱতী মহিলাই বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। গ্ৰহণৰ সময়ত পৰিৱেশত নকাৰাত্মক শক্তি থাকে, সেয়ে এই দিনত অধিকৰে ভগৱান শ্ৰীহৰিৰ নাম জপ, শ্ৰী নৰসিংহ দেৱৰ কৱচ পাঠ, আৰতি আদি আধ্যাত্মিক কামত মনোনিৱেশ কৰাটো উত্তম। স্মৰণীয়, গ্ৰহণৰ সময়ত ভোজন নকৰিব। গ্ৰহণ অন্ত হোৱাৰ পাছত স্নান কৰি ঘৰ শুচি পবিত্ৰ কৰি দান ধ্যান কৰাটো বিশেষ ফলদায়ক। যিহেতু এই গ্ৰহণ সৰ্বপিতৃ অমাৱস্যাত পৰিছে, সেয়ে পিতৃতৰ্পণ আৰু দানৰ বাবে বিশেষ সময়। তেনে যদি আপুনি ভাৰতত আছেনে, আপুনিও সূতকৰ কোনো প্ৰভাৱ নাথাকিব। কিন্তু যিসকল ঠাইত সূৰ্যগ্ৰহণ দৃশ্যমান, তাত নিৰ্দিষ্ট নিয়ম মানিব লাগিব। এই আছিল আগন্তুক সূৰ্যগ্ৰহণৰ বিষয়ে সম্পূৰ্ণ তথ্য। বৈদিক শাস্ত্ৰৰ পৰা ওলোৱা এনে প্ৰমাণভূত তথ্যৰ বাবে আমাৰ চেনেল উপদেশ কম চাবলৈ ভুল নকৰিব। হৰে কৃষ্ণ।